এতিয়া আমাৰ অসম আৰক্ষীত সাব ইন্সপেক্টৰ মাত্ৰ আৰু 120টা পোষ্ট ভেকেণ্ট আছে। চ' এতিয়া আৰু মোৰ ধাৰণা যে এইবাৰ যিখিনি বিজ্ঞাপন ওলাই গৈছে অহা বছৰলৈকে ভেকেঞ্চি নাথাকিবই। আৰু তো হেল্ল' নমস্কাৰ, গুড মৰ্ণিং, কুমৰকচুং আৰু লগতে কোনোবাইটো কিয় কৈছোঁ আপোনালোকে হয়তো বুজি পোৱা নাই। কোনোবাইটো যোনে বুজিছে তেওঁলোকে কমেণ্ট বক্সত জনাব কোনোবাই মানে কি হয়। গুড মৰ্ণিং, এতিয়া বৰ্তমান আছোঁ ফিল্ডতে আৰু ভাল খবৰ কেইটামান আছে, ভাল খবৰ কেইটা জনাই দিছোঁ প্ৰথমে কি হয় আৰু কথা পাতি থাকিম। অলপ ভিডিঅ'টো দীঘল হ'ব আজি, কাৰণ কিছুমান প্ৰশ্নৰ উত্তৰ দিব লাগে, এইটো কাৰণে আহিছোঁ। তো প্ৰথম ভাল খবৰটো হৈছে আপোনালোকে হয়তো মনত আছে যেন মোৰ ভাইটি এজনে ইণ্ডিয়ান আৰ্মি মানে অগ্নিবীৰৰ কাৰণে কোৱালিফাই কৰিছিলে পৰীক্ষাটো, তাৰপিছত ৰানিঙো কোৱালিফাই কৰিছিলে, কিন্তু তেওঁ গোট কেটেগৰীত সোমাইছিলে, মানে তেওঁ এক্সিডেণ্ট মাৰিব নোৱাৰিছিলে ৰানিংটো, কিন্তু তাৰ চাকৰি হৈ গ'ল। তেওঁ এতিয়া বৰ্তমান শ্বিলঙত কিবা ট্ৰেইনিং কৰি আছে আৰু ইণ্ডিয়ান আৰ্মিত তেওঁ পালেগৈ। ছেকেণ্ড কাট অফ লিষ্টত তেওঁ পাইছেগৈ। সেইটো হৈছে ফটোখন, হয়তো আপোনালোকে দেখিছে। আমাৰ লোকেল ল'ৰাকেইটা চিনি পাব আৰু বহুতে নাজানে তেওঁ চাকৰি পালেগৈ বুলি কৈ দিছোঁগৈ। আৰু বহুতে সুধিও থাকে যে দাদা আপোনাৰ ভাইটিয়ে চাকৰি পালেগৈ নেকি? হয়, মোৰ ভাইটিয়ে এতিয়া বৰ্তমান চাকৰি পালেগৈ। ভাইটি বুলি মানে একদম ৰিয়েল নহয় আৰু মানে কিবা হয়, মোৰ ৰিলেটিভৰ হয়, মানে একদম একেলগৰ কিবা হয়। তেওঁ এতিয়া বৰ্তমান ইণ্ডিয়ান আৰ্মি যোনটো অগ্নিবীৰ তাৰ আণ্ডাৰত এতিয়া ট্ৰেইনিং কৰি আছেগৈ কিবাতে শ্বিলঙত আছেগৈ। তাৰপিছতে দ্বিতীয় ভাল খবৰটো হৈছে আপোনালোকে হয়তো দেখিছে মোৰ চেনেলটো অতি সোনকালে আমি 37K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিম। মই যোনটো আপোনালোকক টাৰ্গেট কৰিছিলোঁ 40,000 ছাবস্ক্ৰাইবাৰ, এইটো অতি সোনকালে আমি কমপ্লিট কৰিব গৈ আছোঁ। এইটো কাৰণে থেংক ইউ আৰু ধন্যবাদ, সকলোলৈ ধন্যবাদ থাকিলে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। তাৰপিছত আহিছোঁ যেন মই অলৰেডি ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাইছিলোঁ যেন যোনটো যোৱাকালি মই ভিডিঅ' বনাইছিলোঁ যেন ভেকেঞ্চি আৰু নাহে আৰু বোলে। এইটো শুনি পিনি বহুত সৰু ল'ৰা ছোৱালীসকলে মানে যোনটো এবছৰ দিব নোৱাৰিলে তেওঁলোকে মোক সুধিছেগৈ, দাদা এতিয়া কেতিয়াও চাকৰি নাহে আৰু নেকি বুলি সুধিছে মোক, মানে ভেকেঞ্চি। তো প্ৰথমতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ হয়তো নাচালে চাগে, এইটো কাৰণে সেইটো সুধিছে। আৰু দ্বিতীয় প্ৰশ্ন সুধিছে যেন এইটো মই যোৱা ভিডিঅ'টো মই কৈছিলোঁ যোনটো ইউবিত চিনাপ নাথাকে বুলি মই আপোনালোকক বাৰে কৈছিলোঁ, কিন্তু বহুতে সুধি থাকে দাদা চিনাপ ইউবিত থাকে নেকি? ইউবিত চিনাপ নাথাকে, অকল এবিত থাকে। চিনাপটো দুটাতে মানে কিবা হয়, কিন্তু কাউণ্ট নকৰে। আৰু যিমানখিনি এক্সট্ৰা মাৰ্ক দিয়া হয় নাই, এই এক্সট্ৰা মাৰ্কসমূহ আপোনালোকৰ যোনটো ফাইনেল মেৰিট লিষ্ট তাতে আপোনালোকক এড কৰিবগৈ। যোনটো ফিজিকেল লিষ্টত যোনটো ফিজিকেল কাট অফ এখন মাৰিব নাই, এই কাট অফ লিষ্টত আপোনালোকৰ তাত মানে ইনক্লুড নকৰে। আপোনালোকৰ কাট অফ প্ৰথমে মাৰিব আপোনালোকৰ ফিজিকেল যোনটো কাট অফ থাকে, তাত এটা ভেকেঞ্চিৰ বিপৰীতে তেওঁলোকে 5টাকৈ চিলেক্ট কৰে। এইটো হ'ব কিবা হয় ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, তাৰপিছতে আপোনালোকৰ কাষ্ট ৱাইজ কাট অফটো সকলো কাৰণে ছেম নহয়। জেনেৰেলৰ কাৰণে বেলেগ হ'ব, OBC কাৰণে বেলেগ হ'ব, আৰু ST কাৰণে বেলেগ হ'ব, SC কাৰণে বেলেগ, মানে সকলো কাৰণে বেলেগ। আৰু লগতে ছোৱালী আৰু ল'ৰাৰ কাট অফটো একেই নহয়, বেলেগ হয়। ছোৱালী আমাতকৈ ল'ৰাতকৈ কম যাব পাৰে, বেছিও যাব পাৰে, এইটো ক'ব নোৱাৰি, কাৰণ এইটো ডিপেণ্ড কৰে কেণ্ডিডেটৰ ওপৰত। লগতে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ বেছি হয়। যদি আপোনালোকৰ বাক্সা হয়, বাক্সা হ'লেতো আপোনালোকে গম পায় বাক্সাৰ কাট অফ বহুত যায়। বাক্সা, গোলাঘাট, লগতে ধেমাজি, শিৱসাগৰ, এইবিলাকৰ কাট অফ ক'বই নালাগে। কাট অফ এনেকুৱা তেওঁলোকৰ গুচি যায় নাই, আৰু এইটো কাৰণে বহুত তেওঁলোকে কষ্টও কৰিবলগীয়া হয়, আৰু কাৰণ কেণ্ডিডেটো বেছি হয়, এইটো কাৰণে কাট অফটো বেছি হয়। তাৰপিছতে যোনটো কিছুমান ডিষ্ট্ৰিক্ট আছে ডিমাচাও, চৰাইদেউ, এইবিলাকৰ অলপ কাট অফ কম যায়, কিন্তু এইটো মই কোৱা নাই যেন আকৌ এইবাৰো তেওঁলোকৰ কাট অফ কম যাব। এইটো ডিপেণ্ড কৰে এইবাৰ কেণ্ডিডেট কিমানজন হ'ব, কিন্তু হ'লেও কৈ দিছোঁ এনে তেওঁলোকৰ ইমানো কাট অফ মানে বেছি নাযায়। নেক্সট আহিছোঁ যেন যোনটো আপোনালোকে প্ৰশ্ন মোক সুধিছে যেন যোনটো ভেকেঞ্চি আৰু নাহে নেকি অসম পুলিচৰ। তো যোনটো যোৱাকালি আপোনালোকে ভিডিঅ' চালে, এইটো আগৰ ভিডিঅ' হয়, যোনটো প্ৰায় আজিৰ পৰা দুদিনমান আগতে আমাৰ POP হৈছিলে এইবাৰ অসম পুলিচৰ নেফাল হৈছিলে, মানে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি। এইটো হৈছে মেঘালয়ত আছে। যিমানখিনি আমাৰ নৰ্থ ইষ্টৰ কিবা SI থাকে নহয়, SI ট্ৰেইনিং তাতে হয়। নেফা আপোনালোকে হয়তো শুনিছে চাগে। যদি আপোনালোকে SI পৰীক্ষা পাছ কৰে, তাতে আপোনালোকৰ ট্ৰেইনিং হ'বগৈ নেফা, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি। এইটো মেঘালয়ত আছে। যিমানখিনি নৰ্থ ইষ্টৰ মানে মেঘালয়, অৰুণাচল, ছিকিম, আৰু তাৰপিছত ত্ৰিপুৰা, এইবিলাকৰ যিমানখিনি SI পৰীক্ষা হয় আৰু যোনে পাছ কৰে তেওঁলোকৰ ট্ৰেইনিংটো তাতে হয়গৈ। এইটো কাৰণে POP আছিলে আমাৰ অতিকৈ মৰমৰ ইউটিউবাৰ, আপোনালোকে হয়তো তেওঁ দেখিছে মনটো, যোনটো তেওঁ যোৱাকালি কিবা হৈছিলে, নামটো পাহৰিছোঁগৈ কি আছিলে, তাৰো হৈছিলেগৈ, আৰু ফটো আপোনালোকক দেখুৱাই দিছোঁ। POP হৈছিলে। মই তেওঁৰ লগত কথা পাতি থাকোঁ, আমাৰ শিৱসাগৰৰ হয় তেওঁ, হয়তো আপোনালোকে তেওঁৰ ভিডিঅ' দেখিছে। তেওঁলোকৰ POP আহিছিলে, তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। তাতে কৈছে যেন 2024 চনত অসম পুলিচৰ ভেকেঞ্চি আৰু নাহে।
এতিয়া যিমানখিনি ভেকেঞ্চি আছিলে বিশেষকৈ কৈছে তেওঁ SI ভেকেঞ্চি কৈছে SI ভেকেঞ্চিটো প্ৰায় 120টামান আছিলে বোলে খালী আছিলে এইটো এতিয়া যোনটো অহা 5000 ভেকেঞ্চি তেওঁলোকে ইনক্লুড কৰিলে মই এয়া কোৱা নাই যেন ভেকেঞ্চি কেতিয়াও নাহে আৰু বুলি মই কৈছোঁ যেন ইয়াৰ পিছতে ভেকেঞ্চি অহাটো বহুত কম হ'ব ভেকেঞ্চি আহিব নিশ্চয় আহিব প্ৰমোশ্যন বেছ ভেকেঞ্চি আহিব কাৰণ অসমত আমাৰ অসমখন ইমান ডাঙৰ আছে পুলিচৰ ভেকেঞ্চি আহি থাকে কিন্তু 2024 চনত হয়তো মোৰ মতে ভেকেঞ্চি আৰু নাহে আহিলেও খুব বহুত কমকৈ আহিব যিমান প্ৰমোশ্যন বেছ ভেকেঞ্চি থাকে 200 300 আপোনালোকে এতিয়া দেখিছে যেন কামাণ্ডোটো বেছি ভেকেঞ্চি অহা নাই প্ৰায় 168 মান আহিছে লগতে যোনটো আগতো আপোনালোকে দেখিছে এক্সাইজ লগতে জেলাৰৰ ভেকেঞ্চি বহুত কমকৈ আহিছিলে এইটো প্ৰায় তেওঁ মই জনামতে 10 বছৰ পিছত আহিছিলেগৈ প্ৰায় 200টা 300টা আৰু এনেকৈ কমকৈ ভেকেঞ্চি আহিলে কাট অফটো বহুত গুচি যায় কাৰণ কম্পিটিশ্যনটো বেছি হয় আৰু কেণ্ডিডেটটো বেছি হয় এনেকুৱা এইটো কাৰণে কাট অফটো বেছি গুচি যায় এইটো কাৰণে এইটো আমাৰ চান্স হয় এইটো যোনটো অহা ভেকেঞ্চিটো 5000 ভেকেঞ্চিটো এইটো কিন্তু 5000 ভেকেঞ্চিটো ক'বলৈ 5000 কিন্তু সকলোতো 5000 ভেকেঞ্চিৰ কাৰণে দিব পৰা নাই কাৰণ কিছুমানত এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে কিছুমানত বেলেগ ডকুমেণ্ট বিচাৰে কিছুমানে ছায়েন্সে দিব পাৰে কিছুমানে আৰ্টছটো দিব নোৱাৰে APRটো আমি আৰ্টছৰ লোৱাকেইটা দিব নোৱাৰোঁ আমিতো আৰ্টছৰ লোৱা আমি APRটো দিবই নোৱাৰোঁ আৰু APRৰ আৰ্টছৰ কাৰণে এটা ভেকেঞ্চি আছে এটা ভেকেঞ্চিৰ কাৰণে কিমান কাট অফ যাব আপোনালোক হয়তো গমেই পায় এইটো কাৰণে যোনটো এতিয়া বৰ্তমান ভেকেঞ্চি আহিছে 5000 ভেকেঞ্চি বুলি ক'বলৈ কিন্তু এই 5000 ভেকেঞ্চিৰ কাৰণে কিমানটা ল'ৰা ছোৱালী ৰানিং কৰি আছে আপোনালোক হয়তো গম পায় আমাৰ নিজৰ গাঁৱৰে চাওক আপোনালোক চাব যেন আমাৰ এটা গাঁৱৰে কমচে কম একেই কাষ্টৰ একেই বয়সৰ 100টা 200টা এতিয়া বৰ্তমান ৰানিং কৰি আছে কিন্তু ভেকেঞ্চি ডিষ্ট্ৰিক্টত যাবতো এইটো কাৰণে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে আমাৰ শিৱসাগৰ কৈ দিছোঁ শিৱসাগৰৰ কাৰণেতো খুব বেছি মোৰ মতে 70টাও নাথাকিব চাগে ভেকেঞ্চি এইটো কাৰণে কিন্তু এই 70টা ভেকেঞ্চিৰ কাৰণে কিমানটা আমাৰ শিৱসাগৰ ল'ৰাই আমাৰ কিবা ইণ্টাৰভিউ দিব এইটো কাৰণে এইবাৰ কষ্ট বেছি বহুত লাগিব লগতে অলপ মাতটো কিবা কৰিব দি মানে কলিত বেছি পৰিছে ভালকৈ কথাটো ক'ব পৰা নাই কাৰণ অলপ দিগদাৰ হৈছে ঠাণ্ডাটো বেছি হৈছেতো কলি আপোনালোকে হয়তো দেখিছে বেকগ্ৰাউণ্ডত এতিয়া টাইম হৈছে 7 বাজিছে কিন্তু এতিয়ালৈকে কলি আঁঠুৱা নাই তাৰপিছতে আপোনালোকৰ ৰানিংকেইটা কৰিছোঁ ৰানিংটো কিদৰে হয় যদি আপোনালোকে প্ৰথমবাৰ এইবাৰ ৰানিং দিব তেওঁলোকক কৰিছোঁ তেওঁলোকক কৈছোঁ যেন আগতে অসম পুলিচৰ প্ৰথমে হাইট ৱেটটো লোৱাৰ পিছতে ৰানিং কৰিব দিছিলে কিন্তু এইবাৰৰ পৰা মই চাইছোঁ যেন অসম পুলিচে অলপ তেওঁলোকে চেঞ্জ কৰিছে এতিয়া তেওঁলোকে প্ৰথমে আপোনালোকৰ ৰানিংটো কৰিব দিয়ে মানে আপোনালোকৰ প্ৰথমে তেওঁলোকে ডকুমেণ্টটো চেক কৰে ডকুমেণ্টটো চেক কৰাৰ পিছতে তেওঁলোকে আপোনালোকক ৰানিং কৰিব লৈ যায় আৰু এইবিলাক কোৱাৰ পিছতে যেতিয়া ৰানিং আপোনালোকে পাছ কৰিব তেতিয়া আপোনালোকক তেওঁলোকে হাইট ৱেট লগতে কিবাটো মেডিকেল টেষ্টটো কৰে আৰু লাষ্টতে ডকুমেণ্ট ভেৰিফিকেশ্যনটো আকৌ এবাৰ কৰেগৈ আৰু যদি কাৰোবাৰ মানে নাম ভুল হৈছে আৰু তাৰপিছত ডকুমেণ্ট আপলোড কৰিব থাকি গ'ল তেওঁলোকে চিন্তা নকৰিব আপোনালোকৰ ডকুমেণ্টটো চেক কৰাত তেওঁলোকে চান্স দিয়েগৈ যেতিয়া আপোনালোকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত আপোনালোকে দিব পাৰিবগৈ আৰু এইবাৰতো আধাৰ কাৰ্ডটো কম্পালচৰি কৰা নাই যদি আপোনালোকৰ আধাৰ কাৰ্ডো নাই কিবা বেলেগ ডকুমেণ্ট আপোনালোকে হয়তো দিব পাৰিব চাগে এইটো মই ক'ব নোৱাৰিম কাৰণ তেওঁলোকে ফাইনেল কিবা ডকুমেণ্ট লিষ্টত কি বিচাৰিব বৰ্তমানলৈকে তেওঁলোকে অফিচিয়েলি কোৱা নাই তেওঁলোকে আপোনালোকৰ যোনটো এডমিট কাৰ্ড এখন দিবগৈ যেতিয়া ৰানিঙৰ আগতে তাতে লিখা থাকে যেন আপোনালোকক কি ডকুমেণ্ট নিব লাগিব আৰু কি ডকুমেণ্ট আপোনালোকক কম্পালচৰি লৈ যাব লাগিব এইবিলাক আপোনালোকক অলৰেডি কৈ দিয়ে এইটো কাৰণে একো চিন্তা নকৰিব যদি আপোনালোকৰ কিবা ডকুমেণ্ট আপলোড কৰিব থাকি গৈছে একো আপোনালোকে টেনশ্যন নল'ব আপোনালোকৰ যোনটো ফাইনেল ডকুমেণ্ট লিষ্ট আপোনালোকক দিব তাত আপোনালোকে আকৌ দিব পাৰেগৈ এইটো কাৰণে টেনশ্যন নল'ব আৰু মোক কৈছে কিছুমানে সুধি থাকে যেন দাদা আপোনাৰ মতে কামাণ্ডো কাট অফটো কিমান যাব প্ৰথমে আহিছোঁ যেন কামাণ্ডো কাট অফ কিমান যাব এইটো কেনেকৈ ক'ম এতিয়া ৰানিং হোৱা নাই ক'ত হ'ব কোনটো ডিষ্ট্ৰিক্টত হ'ব ট্ৰেকটো কেনেকুৱা একো নজনাকৈ মই ক'ব নোৱাৰিম কিন্তু এটা আন্দাজ যদি সোধে কিমান কাট অফ যাব কাৰণ ভেকেঞ্চিও কম আছেতো মোৰ মতেতো 65টো ওপৰ যাবই যদি ইমান ভেকেঞ্চি কম আহিছে কিন্তু 65 হ'বলৈ সহজ যেন লাগে কিন্তু 65 পোৱাটো ইমান সহজ নহয় ৰানিংটো বহুত স্পীড মাৰিব লাগিব লং জাম্পটো কম্পালচৰি এক্সেলেণ্ট মাৰিবই লাগিব তাৰপিছতেই এই নাম্বাৰত আহিব কিন্তু ইমান সহজো নহয় এইটো কাৰণে আপোনালোকে বহুত কষ্ট কৰিব লাগিব যদি আপোনালোকৰ হয়তো কামাণ্ডোৰ কাৰণে চিন্তা কৰি আছে কিন্তু মই সঁচা কথা কৈছোঁ যেন হয়তো মোৰ কাৰণে কামাণ্ডোটো ইমান সহজ নহ'ব মই যিটো ৰানিং কৰোঁ মই যিটো কষ্ট কৰোঁ এইটো ইনাফ নহ'ব কামাণ্ডোৰ কাৰণে এইটো কাৰণে মই বেছি টাৰ্গেট লৈছোঁ ABUB2 কামাণ্ডোটো হয়তো মোৰ কাৰণে নহ'বগৈ মই যিটো ৰানিং যিটো মই কষ্ট কৰোঁ এইটো কষ্টটো মোৰ কাৰণে হয়তো কামাণ্ডোৰ কাৰণে ইনাফ নহ'ব
তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো আপোনালোকে হয়তো বুজি পালে যেন ভেকেঞ্চি আহি থাকিব কিন্তু হয়তো অহা বছৰ মানে 2024 চনত ভেকেঞ্চি আৰু নাহিব চাগে আহিলেও খুব কম ভেকেঞ্চি আহিব যোনটো প্ৰমোশ্যন বেছ ভেকেঞ্চি থাকিব এনেকুৱা ভেকেঞ্চি আহিব এইটো কাৰণে কিবা হৈ থাকক এতিয়া বৰ্তমান আৰ্মিৰ ইণ্টাৰভিউ কিবা হ'ব টেৰিটৰিয়েল আৰ্মিৰ TRB আপোনালোকে হয়তো শুনিছে তাৰ অনলাইন প্ৰক্ৰিয়া চলি আছে লগতে SBIৰ ভেকেঞ্চি আছে আপোনালোকে গৈ পিনি এপ্লাই কৰক লগতে অহাকাইলৈ আহিব কিবা SSC ভেকেঞ্চি আপোনালোকে এপ্লাই কৰিব পাৰিব